শান্তি সম্প্ৰীতি আৰু ভাতৃত্বৰ বাৰ্তালৈ আজি পুৱা পবিত্ৰ ঈদ উল ফিতৰৰ সমূহীয়া নামাজ অনুষ্ঠিত হ'ল দেৰগাঁও আঞ্চলিক ঈদগাহত। আজি সমগ্ৰ দেশৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে পবিত্ৰ ঈদ উল ফিতৰ। ঈদ উল ফিতৰ উপলক্ষে ঈদগাহ মৈদানসমূহ সজাই পৰাই তোলা পৰিলক্ষিত হয় বিভিন্ন প্ৰান্তত। শান্তি সম্প্ৰীতি ত্যাগ ভাতৃত্ববোধৰ বাণী লৈ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্নজনে। অসমবাসী ৰাইজে পবিত্ৰ ঈদ উল ফিতৰ দিনাখন আমি শুভেচ্ছা জনাইছোঁ, ঈদ মুবাৰক জনাইছোঁ আৰু সকলোৱে যাতে শান্তি সম্প্ৰীতিৰে থাকোঁ তাৰ বাবে আজি আমি দোৱা কৰিছোঁ। আমি সকলোৱে মিলিজুলি থাকোঁ, অসমখন উন্নতি হওক, আগবাঢ়ি যাওক। অসমবাসী ৰাইজে অসমীয়া ঈদ উল ফিতৰৰ উদ্দেশ্যে আমাৰ সকলো ৰাইজকে আমি ঈদৰ আৰু আমি আজি দোৱা কৰিলোঁ বিশ্ব শান্তিৰ কাৰণে। যি আমাৰ বিপদ আপদ চলি আছে সকলো ৰাইজে সুকলমে পাৰ হয়, তাৰ এটা আমি মিলা প্ৰীতিকে থাকে, তাৰ এটা আমি বাৰ্তা জনাইছোঁ। দেৰগাঁৱত সমগ্ৰ জামাতে লগ লাগি যিটো ইয়াত নামাজ আদায় কৰিলে, সেইটো কাৰণে আমি এটা বিশ্ব শান্তিৰ কাৰণে আমি এটা দুৱাৰ চবে চামিল হ'লোঁ। ঠিক আছে, এইটো এটা যেন দেৰগাঁওবাসীৰ কাৰণে খুব ভাল খবৰ আৰু আমি এক জামাত হৈ থাকিম বুলি আমি ইন নিয়াৰ ফিউচাৰত আমি ভাবিবলৈ আগবাঢ়ি আহিছোঁ। ধন্যবাদ। অসমবাসী ৰাইজলৈ আমাৰ নাৰিকলগুৰি দেৰগাঁও নাৰিকলগুৰি বুঢ়া মছজিদ জামাতৰ ফালৰ পৰা ঈদ মুবাৰক আৰু দেৰগাঁও সমূহ ঈদগাহত যিখিনি উপস্থিত হ'ল তেখেতসকললৈ সকলোকে ঈদ মুবাৰক আৰু সকলোৰে শান্তিৰ কামনা কৰি আমি যাতে সকলোৱে জীৱনটো ভালকৈ যায়, বিগত বছৰ যেনেকৈ ভালকৈ গ'ল এই বছৰ ভালকৈ যায় তাৰে কামনা কৰি ঈদ মুবাৰক জনালোঁ। রহমতুল্লাহি বারাকাতুহু। আজি আমাৰ ঈদৰ শুভেচ্ছা, ঈদ মুবাৰক। আজি এমাহ যোৱা ৰোজাৰ মাহ অতিবাহিত ৰমজানৰ ৰোজা ৰাখিছোঁ, ৰাখি পেলাই আজি আমি এই ঈদগাহ দেৰগাঁও আঞ্চলিক ঈদগাহ মাঠত আমি ঈদ উল ফিতৰৰ নমাজ আদায় কৰিছোঁ। তাৰ কাৰণে আমি শুক্ৰিয়া জ্ঞাপন কৰিছোঁ। আসসালামু আলাইকুম। সকলোকে পবিত্ৰ ঈদৰ শুভেচ্ছা জনালোঁ আৰু এমাহজোৰা ৰোজাৰ পিছত আজি আমি দেৰগাঁও আঞ্চলিক ঈদগাহত একেলগে কেইবাটাও জামাত মিলি নামাজ পঢ়িলোঁ। খুব ধুনীয়াকৈ শৃংখলাবদ্ধৰে শান্তিৰে পাৰ হৈ গ'ল। অসম তথা বিশ্ববাসী সকলো কাৰণে দোৱা কৰা হৈছে আৰু যাতে এই আমাৰ ভাতৃত্বটো সদায় থাকে তাৰ কাৰণে আমি কামনা কৰিলোঁ। আৰু দেৰগাঁও আঞ্চলিক ঈদগাহ তৰফৰ পৰা প্ৰেছিডেণ্ট মই ৰাজুমণি হুছেইনে সকলো অসমবাসীক শুভেচ্ছা জনাইছোঁ। আৰু দেৰগাঁৱৰ পৰা চাহিল আহমেদৰ ৰিপৰ্ট, নিজা খবৰ।